সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোক আটাইকে আজিৰ এই বিশেষ সংবাদমেলখনলৈ আদৰণি জনাইছোঁ। আজি মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা মূলতঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কেতবোৰ স্পৰ্শকাতৰ বিষয় লৈ আজি আপোনালোকৰ সৈতে মিলিত হ'ব লগা হৈছে। আৰু প্ৰথমে আপোনালোকক চিনাকি কৰি দিছোঁ, মোৰ সৈতে আমাৰ সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস আছে, অসম সেনাৰ সন্মানীয় আহ্বায়ক প্ৰাঞ্জল ডেকা ডাঙৰীয়া আছে, আমাৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হীৰকজ্যোতি পাঠক আছে, আৰু মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কংকন তালুকদাৰ আছে। এতিয়া মূল বিষয়টো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আমাৰ সমগ্ৰ বাক্সা জিলাৰ লগতে সমগ্ৰ বিটিআৰ অঞ্চল আৰু অসমৰ এক স্বাভিমান। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখন কোনটো ফালৰ পৰা স্বাভিমান, আচলতে অসমৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আজি আছেনে নাই, সেইটো আমাৰ কাৰণে খুব ডাঙৰ এটা প্ৰশ্ন হৈছে। আমি অতি দুৰ্ভাগ্য আৰু পৰিতাপেৰে জনাওঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যদি এটা হৰিণাও মৃত্যু হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত সেই হৰিণাৰ মৃত্যুটোৰ কথাও কয়। কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ধাৰাবাহিকভাৱে চোৰাং চিকাৰীয়ে হাতী নিধন কৰি আছে, গড় নিধন কৰি আছে, বাঘ মাৰিছে, চোৰাং চিকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, চোৰাং চিকাৰীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে। মানাহৰ যি পৰিসীমাৰ ভিতৰত চোৰাং চিকাৰীয়ে তাত তেওঁলোকে চাং সাজিছে, ঘৰ সাজিছে, আৰু সম্পূৰ্ণ মানাহ ৰাষ্ট্ৰীয় উদ্যানখন চোৰাং চিকাৰীয়ে আচলতে তেওঁলোকৰ কবলত লৈ লৈছে। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ধাৰাবাহিকভাৱে এই বছৰটোত আমি জানিব পৰা মতে এজন চোৰাং চিকাৰীয়ে, যাৰ নাম নৰেশ্বৰ বসুমতাৰী আছিল, তেখেতক ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে। আৰু তেখেতৰ ভাষ্যত এই কথা জানিব পৰা গৈছে, আমি আৰক্ষীৰ পৰাও এই কথা জানিব পাৰিছোঁ যে তেখেতে নিজে কৈছে যে তেখেতে 25টা হাতী মানাহ ৰাষ্ট্ৰীয় উদ্যানত হত্যা কৰিছিলে, তেখেতে 3টা গড় এই মানাহ ৰাষ্ট্ৰীয় উদ্যানত হত্যা কৰিছিলে, তেখেতে বাঘ হত্যা কৰিছিলে। আৰু সেইজন ব্যক্তিক যদিও এনকাউণ্টাৰ কৰা হৈছে, তেওঁৰ লগত জড়িত কিন্তু বহু ব্যক্তিক এতিয়াও এই বিভাগটোৱে ৰক্ষণাবেক্ষণ দি থকাৰ আমাৰ কিন্তু সন্দেহ হয়। আৰু লক্ষণীয়ভাৱে আজি প্ৰায় 2-3 মাহ ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগত বিভিন্ন জীৱ জন্তুৰ মৃতদেহ ওলাই আছে, হাতীৰ মৃতদেহ ওলাইছে, গড়ৰ মৃতদেহ ওলাইছে, প্ৰায় উৱলি যোৱা কিছুমান মৃতদেহ আচলতে মৃত্যু হোৱাৰ। আৰু বন বিভাগে নিজেই তেওঁলোকে কয় যে 30 দিন হৈছে মৰিবৰ, বা 25 দিন হৈছে, প্ৰায় 25 দিন হ'ল। আচলতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা যে বন বিভাগ আছে, বন বিভাগৰ যে বিষয়াসকল আছে, তেখেতসকলৰ যে গাৰ্ড আছে, ফৰেষ্ট গাৰ্ডসকল আছে, তেওঁলোকে কি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ডিউটি নকৰে নেকি, যে 25 দিনলৈ এটা জন্তুৰ মৃতদেহ তেওঁলোকে চিনি নাপায়, উদ্ধাৰ কৰিব নোৱাৰে, 30 দিনৰ পিছত তেওঁলোকে এটা মৃতদেহ পায়। আচলতে তেওঁলোকে কৰি কি থাকে? চৰকাৰৰ ৰাজকোষৰ ধন তেওঁলোকক, আমি যে মাহে মাহে যে চৰকাৰে যে তেওঁলোকক যে দৰমহা দি আছে, এই দৰমহাখিনি তেওঁলোকে কি কাৰণত পায়? আমাৰ ঐতিহ্য, আমাৰ সম্পদৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ থাকে, আমাৰ ঐতিহ্য ৰক্ষা হ'ব লাগে, সম্পদ ৰক্ষা হ'ব লাগে। মানাহ ৰাষ্ট্ৰীয় উদ্যানকতো বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে, আৰু বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত ঐতিহ্যৰে আৰু সম্পদৰ নিধন হৈছে। প্ৰতি মুহূৰ্ততে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে। এই কথাত কিন্তু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আমাৰ যিগৰাকী বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ, তেওঁৰ কিন্তু কোনো কাণ সাৰ নাই। আমি খুব লজ্জিত আচলতে, কাৰণ আমাৰ এই বাক্সা জিলাখনৰ লগতে সমগ্ৰ আমাৰ নামনি অসমখনৰ চিনাকিয়ে হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। দেশী বিদেশী পৰ্যটকৰে এই মানাহ ৰাষ্ট্ৰীয় উদ্যান ভৰপূৰ হৈ থাকে, আপোনালোক সকলোৱে জানে। আৰু এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ যিটো উদ্যোগ, এই উদ্যোগ দুপে লাহে লাহে উন্নতি কৰিবলৈ ধৰিছিলে। ইয়াৰ এই মানাহবাসী ৰাইজে মানাহ ৰাষ্ট্ৰীয় উদ্যানক লৈ সপোন দেখিবলৈ আৰম্ভ কৰিছিলে। এই আটাইবোৰ কথাত কিছুমান বিয়াগুম বিষয়া কৰ্মচাৰী, কিছুমান ৰাজনৈতিক নেতা আচলতে হেন চকু পৰিছে, আৰু তেওঁলোকে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখন ধ্বংস কৰাৰ কাৰণে এখন যজ্ঞ আচলতে ইয়াত ৰচনা কৰিছে। আমি অতি দুৰ্ভাগ্যৰে সেইবাবে আজি পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰোঁ যে মানাহ ৰাষ্ট্ৰীয় উদ্যান যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়, ৱৰ্ল্ড হেৰিটেজ চাইট হয়, তেতিয়াহ'লে মানাহ ৰাষ্ট্ৰীয় উদ্যানক লৈ আপোনালোক নিমাত কিয়? আমাৰ বিটিআৰ প্ৰশাসন নিমাত কিয়? প্ৰমোদ বড়ো নিমাত কিয়? তেখেতে নিজেইতো জাতি মাটিৰ কথা কৈ আন্দোলন কৰি ৰাজপাট দখল কৰিছে,
আজি তেখেতক BTRৰ জনসাধাৰণে BTRৰ CM বনাইছে। গতিকে BTRৰ আটাইতকৈ যিটো ঐতিহ্যপূৰ্ণ ঠাই মানাহ ৰাষ্ট্ৰীয় উদ্যান, এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যে আজি এই বিপৰ্যয়প্ৰায় অৱস্থা, এই অৱস্থাত তেখেত নিবাদ কিয়? তেখেতৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানক লৈ এটা তেখেতৰ মুখৰ শব্দ নোলায় কিয়? ইয়াত এনেকুৱা কিছুমান বিয়াগুম বিষয়াক এই ৰাজনৈতিক নেতাসমূহে তেওঁলোকৰ আশীষ ধন্য হৈ তেওঁলোকে ইমান সুন্দৰকৈ তাৰমানে তেওঁলোকক ইয়াত দায়িত্ব দি থৈছে। সেই বিষয়াসকলৰ আশীষ ধন্য হৈ ইয়াত চোৰাং চিকাৰীয়ে দিনে প্ৰতিদিনে উপদ্ৰৱ চলাই আছে। আৰু যোৱাকালিও এটা গড়ৰ খৰ্গ উদ্ধাৰ হৈছে। আৰু ইতিমধ্যে এই ঘটনাও আচলতে যদি সংবাদ মাধ্যমে প্ৰচাৰ নকৰিলে হয় তেতিয়াহ'লে বন বিভাগে তেওঁলোকে গাপ দিব লৈছিলে। আৰু কেৱল মাত্ৰ জীৱ জন্তুৰ যে হত্যালীলা চলিছে এনেকুৱা নহয়, আমাক অন্ধকাৰত ৰাখি, এই অঞ্চলৰ ৰাইজক অন্ধকাৰত ৰাখি, সংবাদ মাধ্যমৰ আমাৰ সন্মানীয় সাংবাদিকসকলক অন্ধকাৰত ৰাখি ইয়াত বনাঞ্চল ধ্বংসৰ এটা ডাঙৰ এখন ৰেকেট চলি আছে। আচলতে এটা চক্ৰ চলি আছে, যি চক্ৰটোৱে আমাৰ মানাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা আপুৰুগীয়া সম্পদসমূহ ধ্বংস কৰাৰ কাৰণে, বনাঞ্চল ধ্বংস কৰাৰ কাৰণে অহৰহ তেওঁলোকে লাগি আছে। মানাহৰ গাতে লাগি থকা বেকীত অবৈধভাৱে তেওঁলোকে শিল আৰু বালিৰ খনন চলাই আছে। ৰাজনৈতিক আশীষ ধন্য এচাম ব্যক্তিয়ে তেওঁলোকৰ কেৱল ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনৈতিকভাৱে বিভিন্ন মুনাফা লাভৰ যুঁজত তেওঁলোকে আচলতে সমগ্ৰ এই অঞ্চলটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। আমি সংবাদ মাধ্যমত ইতিমধ্যে দেখিবলৈ পাইছোঁ যে ইয়াৰ বহু মূল্যৱান আপুৰুগীয়া সম্পদ, গছ গছনি দিনে নিশাই আচলতে চোৰাং চিকাৰীৰ কবলত পৰিছে আৰু চোৰাংভাৱে এই কাঠৰ আচলতে বেহা চলিছে। আনকি আপোনালোকে জানি আচৰিত হ'ব যে মানাহৰ আৰু যোৱাকালিও এটা গড়ৰ খৰ্গ উদ্ধাৰ হৈছে। আৰু ইতিমধ্যে এই ঘটনাও আচলতে যদি সংবাদ মাধ্যমে প্ৰচাৰ নকৰিলে হয় তেতিয়াহ'লে বন বিভাগে তেওঁলোকে গাপ দিব লৈছিলে। আৰু কেৱল মাত্ৰ জীৱ জন্তুৰ যে হত্যালীলা চলিছে এনেকুৱা নহয়, আমাক অন্ধকাৰত ৰাখি, এই অঞ্চলৰ ৰাইজক অন্ধকাৰত ৰাখি, সংবাদ মাধ্যমৰ আমাৰ সন্মানীয় সাংবাদিকসকলক অন্ধকাৰত ৰাখি ইয়াত বনাঞ্চল ধ্বংসৰ এটা ডাঙৰ এখন ৰেকেট চলি আছে। আচলতে এটা চক্ৰ চলি আছে, যি চক্ৰটোৱে আমাৰ মানাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা আপুৰুগীয়া সম্পদসমূহ ধ্বংস কৰাৰ কাৰণে, বনাঞ্চল ধ্বংস কৰাৰ কাৰণে অহৰহ তেওঁলোকে লাগি আছে। মানাহৰ গাতে লাগি থকা বেকীত অবৈধভাৱে তেওঁলোকে শিল আৰু বালিৰ খনন চলাই আছে। ৰাজনৈতিক আশীষ ধন্য এচাম ব্যক্তিয়ে তেওঁলোকৰ কেৱল ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনৈতিকভাৱে বিভিন্ন মুনাফা লাভৰ যুঁজত তেওঁলোকে আচলতে সমগ্ৰ এই অঞ্চলটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। আমি সংবাদ মাধ্যমত ইতিমধ্যে দেখিবলৈ পাইছোঁ যে ইয়াৰ বহু মূল্যৱান আপুৰুগীয়া সম্পদ, গছ গছনি দিনে নিশাই আচলতে চোৰাং চিকাৰীৰ কবলত পৰিছে আৰু চোৰাংভাৱে এই কাঠৰ আচলতে বেহা চলিছে। আনকি আপোনালোকে জানি আচৰিত হ'ব যে মানাহৰ যি ঐতিহ্যপূৰ্ণ, মানাহৰ যি সম্পদ আছে, জীৱ জন্তু আছে, এই জীৱ জন্তুৰ আচলতে সৰবৰাহ চলি আছে দুৰ্নীতিগ্ৰস্তভাৱে। আচলতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা যি আপুৰুগীয়া আমাৰ কিছুমান সম্পদ আছে, যিবিলাক জীৱ জন্তু আছে, আচলতে আমি গম পাইছিলোঁ মাজতে, সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছিলোঁ, বিভিন্ন মহলৰ পৰা আমি শুনিবলৈ পাইছিলোঁ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বহু জীৱ জন্তু এনেদৰে চোৰাং চিকাৰীৰ কবলত পৰি বহু নিধন হৈছে আৰু বহুখিনি জীৱ জন্তু ইতিমধ্যে বিভিন্ন ঠাইলৈ সৰবৰাহ হৈছে বহু দুষ্টচক্ৰৰ কবলত পৰি। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰখনলৈকে এইটো প্ৰশ্ন কৰিব বিচাৰিছোঁ, মানাহৰ ইমান সমস্যা, মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইমান বেছি সমস্যা চলি আছে, তাৰ পিছতো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দায়িত্বত থকা ফিল্ড ডাইৰেক্টৰজনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? বিশেষভাৱে যিকেইটা আমাৰ ৰেঞ্জ আছে, বাঁছবাৰী ৰেঞ্জ, ভূঞাপাৰা ৰেঞ্জ, পাণবাৰী ৰেঞ্জ আৰু কাহিটেমাৰ যিগৰাকী বিট অফিচাৰ আছে, বাঁছবাৰী, ভূঞাপাৰা আৰু পাণবাৰী যিকেইগৰাকী ৰেঞ্জাৰ আছে, তেওঁলোকৰ ওপৰত আজি পৰ্যন্ত ব্যৱস্থা হোৱা নাই। অথচ এই তিনিটা ৰেঞ্জৰ ভিতৰতে এই কাহিটেমা বিট অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া পৰে, এই এৰিয়াখিনিতে অবৈধভাৱে বহু কাৰ্যকলাপ ইতিমধ্যে চলি আছে আৰু বহু আপুৰুগীয়া সম্পদ এই ঠাইসমূহতে আচলতে নিধন হৈছে। গতিকে আমি আজি এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰী পক্ষক আচলতে দৃষ্টিগোচৰ কৰালোঁ এই কথাখিনি। আৰু ইতিমধ্যে ইয়াত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে। মানাহ আঞ্চলিক ছাত্ৰ সন্থাই ইতিপূৰ্বে প্ৰতিবাদ কৰিছে, কিন্তু প্ৰতিবাদলৈ ভয় নকৰা এইখন চৰকাৰে, গণতান্ত্ৰিক প্ৰতিবাদক গুৰুত্ব নিদিয়া এইখন চৰকাৰে
কোনটো পৰ্যায়ত আচলতে আমাৰ মানাহবাসীৰ কথা শুনিব, আমাৰ বাক্সা জিলাবাসীৰ কথা শুনিব, আমি আচলতে স্তম্ভিত হৈছোঁ। কাৰণ ইয়াত যেতিয়া এই বৰ্ষৰ প্ৰথমতে চেঞ্চাছ হৈছিলে, চেঞ্চাছ ৰিপৰ্টত কাগজৰ কলমে দেখুওৱা হৈছিলে ইয়াত প্ৰায় 50টা গড় আছে। কিন্তু আজি যদি আমি ছাত্ৰ সন্থাই খুব সজোৰে এই কথা আমি উপস্থাপন কৰিব পাৰোঁ, আজি যদি ইয়াত চেঞ্চাছ চলোৱা হয় আপুনি হয়তো ইয়াত 30টা গড়ো নাপাব। ইয়াত প্ৰায় 55টা বাঘ থকা বুলি কয়, কিন্তু আজি যদি ইয়াত চেঞ্চাছ চলায় তেতিয়াহ'লে হয়তো ইয়াত 30টা বাঘো নাপাব। গতিকে খুব দুৰ্ভাগ্যজনক কিছুমান বিষয় ইয়াত আচলতে চলি আছে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে সমগ্ৰ অসমবাসীক আচলতে লজ্জিত কৰা এই কামসমূহ আচলতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলি আছে। আৰু আমি কেতবোৰ কথা আমি আচলতে আজি লক্ষ্য কৰিছোঁ যে ঐতিহ্য আৰু সম্পদৰ সংৰক্ষণৰ কথা কেৱল মুখত ক'লেই নহয়, ঐতিহ্য আৰু সম্পদৰ সংৰক্ষণৰ কাৰণে কাম কাজো কৰিব লাগে। আজি ইয়াত যিকেইগৰাকী বিষয়াক দায়িত্ব দিয়া আছে তেওঁলোকে নিজে দুৰ্নীতিগ্ৰস্ত, তেওঁলোকে বিভিন্ন কাম কাজত তেখেতসকলে লিপ্ত হৈ থকা বুলি আমাৰ ইয়াৰ সচেতন মহলে আমাক সদায় দাবী জনাই আহিছে। গতিকে আমি আজি পুনৰবাৰ চৰকাৰলৈ আমি দাবী জনাম যে কাজিৰঙাৰ জন্তুখিনি যেনেকৈ অসমৰ জন্তু, কাজিৰঙাৰ সম্পদখিনি যেনেকৈ অসমৰ সম্পদ, অন্য ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যসমূহৰ সম্পদসমূহ যেনেকৈ অসমৰ সম্পদ, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সম্পদখিনিও কিন্তু অসমৰে সম্পদ। যিহেতু আপোনালোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ইয়াক স্বীকৃতি দি থৈ দিছে, গতিকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ হ'ব লাগিব, সম্পদসমূহৰ জীৱন আৰু নিৰাপত্তা আপোনালোকে নিশ্চিত কৰিব লাগিব আৰু ইয়াৰ বাবে যিমানখিনি ব্যৱস্থা আপোনালোকে ল'ব লাগে আপোনালোকে সকলোখিনিয়ে ল'ব লাগিব। গতিকে আমি শেষত এই কথা জনাব বিচাৰিছোঁ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক কাৰুকাৰ্য চলি আছে এইবিলাকৰ বিৰুদ্ধে এটা উচিত তদন্ত কৰাৰ বাবে আমি ছাত্ৰ সন্থাই এখন উচ্চস্তৰীয় সমিতি গঠন কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত চলি থকা এই অবৈধ কাৰ্যকলাপসমূহৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে এখন ন্যায়িক পৰ্যায়ৰ উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়াৰ বাবে অসমৰ সন্মানীয় বন মন্ত্ৰীগৰাকীক আমি অনুৰোধ জনাইছোঁ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আমি এই ক্ষেত্ৰত প্ৰত্যক্ষ হস্তক্ষেপ কৰাৰ বাবে তেখেতক আমি দাবী জনাইছোঁ আৰু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াকো এই ক্ষেত্ৰত তেখেতৰ হস্তক্ষেপ আমি বিচাৰিছোঁ আৰু অতি শীঘ্ৰে এই সমিতিখন গঠন কৰি মানাহৰ ঐতিহ্যক যাতে তেওঁলোকে সংৰক্ষণ কৰে, মানাহৰ সম্পদক যাতে সংৰক্ষণ কৰে আৰু যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া আছে তেওঁলোকক যাতে নাকি লগায় তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু মূল বিষয়টো এইটোৱে যে এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ এই ক্ষেত্ৰত তেখেতসকলক নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে। কাৰণ আমি নিজে জানিবলৈ পাইছোঁ ইয়াত যিটো বিয়াগুম বন বিভাগ আছে, ইয়াৰ যিগৰাকী ফিল্ড ডাইৰেক্টৰ আছে, তেখেতসকলে যেতিয়াই ভিতৰত কিবা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত যেতিয়া কিবা এটা বস্তু সংঘটিত হয় তাত তেওঁলোকে কোনো ধৰণৰ নিৰপেক্ষ ব্যক্তিক তাত প্ৰৱেশ কৰিব নিদিয়ে, আনকি আৰক্ষীকে তেওঁলোকে প্ৰৱেশ কৰিব নিদিয়ে, সাংবাদিকসকলক তাত প্ৰৱেশ কৰিব নিদিয়ে। গতিকে তেওঁলোকে কাক লুকুৱাই তেওঁলোকে কেনেকুৱা তেওঁলোকে কিছুমান দুষ্কাৰ্য ইয়াত সংঘটিত কৰি আছে তাত আমাৰ সন্দেহ হৈছে। আমি জানিবলৈ পোৱা মতে যেতিয়া ইয়াত কেতিয়াবা জীৱ জন্তু মৃত্যু হয়, জীৱ জন্তুসমূহৰ যেতিয়া অস্বাভাৱিক মৃত্যু হোৱা বুলি আমাৰ মানুহে সন্দেহ কৰে তেতিয়াই আমাৰ বন বিভাগৰ পৰা স্বীকাৰোক্তি দিয়ে যে সেইটো নেচাৰেল ডেথ, প্ৰাকৃতিকভাৱে মৃত্যু হৈছে, তেওঁলোকে কাগজে কলমে প্ৰাকৃতিকভাৱে মৃত্যু হোৱা বুলি দেখুৱাই দিয়ে। কিন্তু আমাৰ ৰাইজৰ মনতে এইটো সন্দেহ যে আচলতে প্ৰাকৃতিকভাৱে এবছৰত কেনেকৈ 25টা হাতীৰ মৃত্যু হ'ব পাৰে, 3-4টা গড়ৰ কেনেকৈ এমাহ দুমাহৰ ভিতৰত মৃত্যু হ'ব পাৰে তাৰ আমাৰ সন্দেহ আছে। যে এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ এই ক্ষেত্ৰত তেখেতসকলক নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে। কাৰণ আমি নিজে জানিবলৈ পাইছোঁ ইয়াত যিটো বিয়াগুম বন বিভাগ আছে, ইয়াৰ যিগৰাকী ফিল্ড ডাইৰেক্টৰ আছে, তেখেতসকলে যেতিয়াই ভিতৰত কিবা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত যেতিয়া কিবা এটা বস্তু সংঘটিত হয় তাত তেওঁলোকে কোনো ধৰণৰ নিৰপেক্ষ ব্যক্তিক তাত প্ৰৱেশ কৰিব নিদিয়ে, আনকি আৰক্ষীকে তেওঁলোকে প্ৰৱেশ কৰিব নিদিয়ে, সাংবাদিকসকলক তাত প্ৰৱেশ কৰিব নিদিয়ে। গতিকে তেওঁলোকে কাক লুকুৱাই তেওঁলোকে কেনেকুৱা তেওঁলোকে কিছুমান দুষ্কাৰ্য ইয়াত সংঘটিত কৰি আছে তাত আমাৰ সন্দেহ হৈছে। আমি জানিবলৈ পোৱা মতে যেতিয়া ইয়াত কেতিয়াবা জীৱ জন্তু মৃত্যু হয়, জীৱ জন্তুসমূহৰ যেতিয়া অস্বাভাৱিক মৃত্যু হোৱা বুলি আমাৰ মানুহে সন্দেহ কৰে তেতিয়াই আমাৰ বন বিভাগৰ পৰা স্বীকাৰোক্তি দিয়ে যে সেইটো নেচাৰেল ডেথ, প্ৰাকৃতিকভাৱে মৃত্যু হৈছে, তেওঁলোকে কাগজে কলমে প্ৰাকৃতিকভাৱে মৃত্যু হোৱা বুলি দেখুৱাই দিয়ে। কিন্তু আমাৰ ৰাইজৰ মনতে এইটো সন্দেহ যে আচলতে প্ৰাকৃতিকভাৱে এবছৰত কেনেকৈ 25টা হাতীৰ মৃত্যু হ'ব পাৰে, 3-4টা গড়ৰ কেনেকৈ এমাহ দুমাহৰ ভিতৰত মৃত্যু হ'ব পাৰে তাৰ আমাৰ সন্দেহ আছে। গতিকে আমি এই কথাখিনিত দাবী জনাইছোঁ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি এলেকা এই এলেকাত
বহু অবৈধ নাগৰিকে অবৈধভাৱে বেদখল কৰি আছে। গতিকে অতি শীঘ্ৰে এই বেদখল আমি উচ্ছেদ কৰাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে যাতে মানাসক চোৰাং চিকাৰী মুক্ত কৰে, দুৰ্নীতিগ্ৰস্ত বিষয়াৰ পৰা মুক্ত কৰে আৰু ৰাজনৈতিক হাতোৰাৰ পৰা যাতে মানাস ৰাষ্ট্ৰীয় উদ্যানক মুক্ত কৰে তাৰ বাবে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অনতি বিলম্বে আমি ছাত্ৰ সন্থাই এই বিষয়সমূহ লৈ আমি সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আমাৰ বাক্সা জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। লগতে সন্মানীয় বন মন্ত্ৰীগৰাকীলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু যদি ব্যৱস্থাবোৰ নহয়, তেখেতসকলে যদি ব্যৱস্থা নলয়, তেতিয়াহ'লে মানাসৰ ৰাইজ কিন্তু শান্ত নাথাকে, ছাত্ৰ সন্থা ক্ষান্ত নাথাকে আৰু ইয়াত গণতান্ত্ৰিক আন্দোলন হ'ব, খুব তীব্ৰতৰ আন্দোলন হ'ব। তাৰ মাজতে আৰু এটা কথা যে এই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ যিগৰাকী ফিল্ড ডাইৰেক্টৰ বৈভৱ চি মাথুৰ, তেখেত আচলতে কাৰ আশিক ধন্য আমি নাজানো। আমি জানিব পৰা মতে তেওঁ খুব দক্ষ এগৰাকী বিষয়া বুলি তেখেতে বিভিন্ন ঠাইত তেখেতৰ কথা বতৰা ওলাই থাকে। কিমান দক্ষ আমিতো দেখিছোঁ, মানাসৰ ৰাইজে এই কথা দেখিছে। মানাস ৰাষ্ট্ৰীয় উদ্যানত তেখেতৰ প্ৰত্যক্ষ বা পৰোক্ষ হস্তক্ষেপতে হওক, তেওঁ ইয়াত ফিল্ড ডাইৰেক্টৰ হৈ থাকোঁতেইতো এইবিলাক ঘটনা ঘটি আছে। গতিকে এই ঘটনাবিলাকৰ মাজতে যোৱা 14 আগষ্ট তাৰিখে এখন নটিফিকেশ্যন মতে চৰকাৰে তেখেতৰ বদলিৰ নিৰ্দেশ দিছিল ইয়াৰ পৰা। কিন্তু লক্ষণীয় কথা এইটোৱে যে 16 তাৰিখে সেই ট্ৰেন্সফাৰৰ যিটো অৰ্ডাৰ ওলাইছিলে, নটিফিকেশ্যন ওলাইছিলে, সেইটো ষ্টে হৈ গ'ল। আৰু বৈভৱ চি মাথুৰে কাৰ আশীৰ্বাদত আচলতে ইমানবোৰ ইয়াত ঘটনা ঘটি থকাৰ পিছতো তেওঁ ইয়াত ফিল্ড ডাইৰেক্টৰৰ দৰে এটা গুৰুত্বপূৰ্ণ আৰু গুৰু দায়িত্ব ইয়াত লৈ থাকিব পাৰিছে, সেইটোত আমাৰ কিন্তু সন্দেহ আছে। গতিকে আমি দাবী জনাইছোঁ আচলতে গোটেই বিষয়টোৰ এটা উচিত ন্যায়িক তদন্তৰ মাজত এইটো আহিব লাগে। ন্যায়িক তদন্তৰ মাজত যিকেইজন ইয়াৰ ৰেঞ্জ অফিচাৰ আছে, যিগৰাকী ফিল্ড ডাইৰেক্টৰ আছে, তেওঁকো প্ৰয়োজনবশতঃ এই ন্যায়িক তদন্তৰ মাজলৈ আনিব লাগে। আৰু মানাসৰ আচলতে ঐতিহ্য আৰু সম্পদ মানাসৰ সংৰক্ষণ হ'বই লাগিব। সেয়া ছাত্ৰ সন্থাৰ দাবীয়ে নহয়, অসমৰ ৰাইজৰ দাবী। ছাত্ৰ সন্থাৰ দাবী নহয়, অসমৰ ৰাইজৰ দাবী, মানাসৰ ৰাইজৰ দাবী, মানাসৰ স্বাভিমান। মানাস ৰাষ্ট্ৰীয় উদ্যানক লৈয়ে আমি এই মানাসৰ ৰাইজ আমি জীয়াই আছোঁ। মানাস ৰাষ্ট্ৰীয় উদ্যান আমাৰ চিনাকি, আমাৰ সম্পদ, আমাৰ স্বাভিমান। এই স্বাভিমান যদি ৰাইজৰ এই স্বাভিমানৰ লগত যদি খেলা करे, কোনো কিন্তু হাৰি নাযাব, এই কথা স্পষ্ট। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसडि क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसडि क्लिनिकआ। चिरां जिल्लानि एसबिआइ काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसडि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे एसडि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, इसिजि सिबिथायनि खाबुफोरखौ बे एसडि क्लिनिकआव मोनजोबगोन। जुदि एसडि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687236 आव थोंजों मुं थिसननो हागोन।